বাইবেল আৰু কোৰাণৰ মতে আদম আছিল সমগ্ৰ মানৱ গোষ্ঠীৰ ভিতৰত প্ৰথমগৰাকী ব্যক্তি। আদমৰ তিনিগৰাকী সন্তানৰ বিষয়ে ধৰ্মপুথিত উল্লেখ আছে যদিও বহুতৰ মতে তেখেতৰ সেই তিনিগৰাকী সন্তানৰ উপৰিও বহু কেইগৰাকী সন্তান আছিল। কেইন ওৰফে কাবিল নামৰ আদমৰ সন্তানে হেবল ওৰফে হাবিল নামৰ ভায়েকক নিধন কৰাৰ পাছত পুনৰ ছেথ ওৰফে চিছ নামৰ এটি পুত্ৰ সন্তানে জন্ম লাভ কৰিছিল। ছেথ ওৰফে চিছ আছিল অতি সাধুপৰায়ণ ব্যক্তি। সময় বাগোৱাৰ লগে লগে আদমৰ বংশধৰ চাৰিওফালে বিয়পি পৰিছিল। আদমৰ বংশধৰ চাৰিওফালে বিয়পি পৰিবলৈ ধৰাৰ লগে লগে বিভিন্ন গোটত ভাগ ভাগ হৈ পৰিছিল। ফলত ইটো গোটৰ সৈতে সিটো গোটৰ মাজত বহু ধৰণৰ বিবাদ আৰু অৰাজকতা দেখিবলৈ পোৱা গৈছিল। সময়ে সময়ে আৱিৰ্ভাৱ ঘটা ধৰ্মবক্তাসকলে সেইবোৰ মুখীমুখ কৰিবলৈ বহু ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিল যদিও সেইবোৰ সম্পূৰ্ণ মুখীমুখ কৰাত সফল নহৈছিল। সময় বাগৰাৰ লগে লগে সেই অৰাজকতা তথা বিবাদবোৰ লাহে লাহে বাঢ়িবলৈ ধৰিছিল। গোষ্ঠীগত সংঘৰ্ষ, ঠাট্টা, মস্কৰা, ঠগ, প্ৰবঞ্চনা আদিবোৰ দিনক দিনে বাঢ়িবলৈ ধৰাৰ লগে লগে নুহ নামৰ এগৰাকী ধৰ্মবক্তাৰ আৱিৰ্ভাৱ ঘটিছিল। নুহৰ বংশধৰ আছিল আদমৰ দশমতম বংশধৰ। নুহ আছিল এগৰাকী ধৰ্মবক্তা অৰ্থাৎ পয়গম্বৰ। আন আন ধৰ্মবক্তাৰ দৰে নুহেও সেই অৰাজকতা আৰু বিবাদবোৰৰ পৰা দূৰৈত থাকি এগৰাকী পৰমাত্মাক মনত ৰাখি চলিবলৈ সন্মুখৰ মানুহবোৰক আহ্বান জনাইছিল। অৱশ্যে দুই এজনক বাদ দি কোনেও নুহৰ কথাত গুৰুত্ব দিব খোজা নাছিল। সেই সময়ছোৱাত স্বৰ্গৰ দেৱদূতসকল মুকলিকৈ পৃথিৱীত ঘূৰি ফুৰিছিল আৰু পবিত্ৰ মনৰ মানুহবোৰক বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ আগবঢ়োৱাৰ লগতে বিভিন্ন ধৰণৰ জ্ঞান প্ৰদান কৰিছিল। জ্ঞানপ্ৰাপ্ত হৈ যেতিয়া সেই পবিত্ৰ মানুহবোৰে সমাজত ঈশ্বৰৰ প্ৰচাৰ কৰা কামত নামি পৰিছিল, তেতিয়া সন্মুখৰ মানুহবোৰে সেই পবিত্ৰ মানুহবোৰক ঠাট্টা বিদ্ৰূপ কৰিবলৈ ধৰিছিল। সিমানতে শান্ত নাথাকি বহুতে সেই পবিত্ৰ মানুহবোৰক হত্যা কৰিবলৈও চেষ্টা চলাইছিল। আনকি মানুহবোৰ ইমানেই কামনা বলি আছিল যে সেই পবিত্ৰ মানুহবোৰৰ লগত থকা দেৱদূতবোৰো তাৰ পৰা হাত সাৰি যাব পৰা নাছিল। এই গোটেইবোৰলৈ ভালদৰে মন কৰি নুহে এবাৰ নিৰাকাৰ প্ৰভুৰ ওচৰত কাবৌ মিনতি কৰি ক'লে, হে পৰম মহিমাময় ঈশ্বৰ, মানুহবোৰে যি ধ্বংসৰ পথ বাছি লৈছে তাৰ পৰা উদ্ধাৰ কৰোৱাৰ ক্ষমতা কেৱল তোমাৰ হাতত। তুমি একমাত্ৰ সাৰথি। অনুগ্ৰহ কৰি পবিত্ৰ মনৰ মানুহবোৰক সুখে শান্তিৰে থাকিবলৈ দিয়ক। দুষ্ট প্ৰকৃতিৰ মানুহবোৰ যি ৰূপত বাঢ়ি আহিছে, এনেকৈ হ'লে এদিন পবিত্ৰ মানুহবোৰ নোহোৱা হৈ পৰিব। তেতিয়া প্ৰভুৱে নুহক ক'লে, হে পবিত্ৰ মনৰ অধিকাৰী নুহ, আদমক ময়ে পৃথিৱীলৈ প্ৰেৰণ কৰিছিলোঁ। সেই আদমৰ বংশধৰে মোক পাহৰি নিজৰে বিমংগল হাত বুলি মাতি আছে। ময়ে সিহঁতক উচিত শাস্তি প্ৰদান কৰিম। সময় থাকোঁতে তুমি আৰু তোমাৰ অনুগামীসকল লগ লাগি এখন বৃহৎ আকাৰৰ নাও নিৰ্মাণ কৰা, কাৰণ ধ্বংসৰ দিন তেনেই ওচৰত। ঈশ্বৰৰ পৰা লাভ কৰা সেই সংবাদৰ পাছত অতি গুৰুত্ব সহকাৰে ধৰ্মবক্তা নুহে লগত অনুগামীসকলক লৈ বৃহৎ আকাৰৰ নাও এখনি সাজি উলিওৱা কামত ব্যস্ত হৈ পৰিছিল। ওচৰে পাৰ হৈ যোৱা বাটৰ মানুহবোৰে নুহলৈ চাই হাঁহি হাঁহি কৈছিল, নুহ বোলা এই মানুহজন সঁচাকৈ দিনক দিনে বলিয়া হ'বলৈ ধৰিছিল। এটা সময়ত নাও সজা কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছিল। তাৰপাছত ঈশ্বৰে এযোৰ এযোৰকৈ প্ৰতিটো জীৱ জন্তুৰ নাৱত উঠাবলৈ আদেশ দিছিল। সেইমতে জীৱবোৰক নাৱত ভৰোৱা হৈছিল। বহু অপেক্ষাৰ অন্তৰত প্ৰভুৱে বান্ধি দিয়া সময়মতে চাৰিওফালে বানপানীয়ে তাণ্ডৱ চলাবলৈ ধৰিছিল। প্ৰায় 40 দিন ধৰি চলা সেই মহা দুৰ্যোগৰ ফলত নাৱত অৱস্থান কৰা জীৱ জন্তু তথা নুহৰ অনুগামীসকলক বাদ দি কোনো জীৱ জন্তু বাচি থাকিবলৈ সক্ষম নহৈছিল। 40 দিনৰ মূৰত এই নাওখন গৈ গৈ বৰ্তমানৰ ইৰাক, তুৰ্কী আৰু আৰ্মেনিয়া সীমান্তত অৱস্থিত আৰাৰত নামৰ পৰ্বতত উপস্থিত হৈছিলগৈ। তাৰ পৰাই নুহৰ বংশ লাহে লাহে বৃদ্ধি পাবলৈ ধৰিছিল। নুহৰ তিনিগৰাকী পুত্ৰ সন্তান আছিল। সিহঁতৰ নাম ক্ৰমে ছেম, হাম আৰু জাফেট। কানান আছিল নুহৰ নাতি তথা হামৰ পুত্ৰ। বাইবেল বৰ্ণিত তথ্যমতে কানানে খুৰাক নুহৰ লগত বেয়া আচৰণ কৰিছিল, সেইবাবে তাক অভিশাপ দিয়া হৈছিল। আনহাতে পুত্ৰ ছেম আৰু জাফেটক নুহে আশীৰ্বাদ কৰিছিল। নুহৰ পুত্ৰ ছেমৰ পৰা গঢ় লৈ উঠা বংশধৰৰ নাম ছিয়াম বংশধৰ। নুহৰ পুত্ৰ ছেমৰ নেতৃত্বতে ছাম দেশ তথা বৰ্তমানৰ চিৰিয়া দেশখন গঢ় লৈ উঠিছিল।
ইহুদী খ্ৰীষ্টিয়ান তথা মুছলমানৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ ধৰ্মবক্তা আব্ৰাহাম ওৰফে ইব্ৰাহিম এই বংশৰে আছিল। নুহৰ অন্য এগৰাকী পুত্ৰ হামৰ পৰাই পাছত মিছৰীয় তথা আফ্ৰিকাৰ সভ্যতা গঢ়লৈ উঠিছিল। হামৰ বংশৰ পৰাই মূৰ্তি পূজাৰ প্ৰচলন হৈছিল বুলি বাইবেলত উল্লেখ পোৱা যায়। বাইবেলৰ মতে নিম্ৰদ আৰু ফৰোনৰ দৰে অত্যাচাৰী শাসকৰ জন্ম এই বংশতে হৈছিল। নুহৰ আন এগৰাকী লেখত ল'বলগীয়া সন্তান জাফেটৰ পৰাই ইউৰোপীয় সভ্যতা গঢ়লৈ উঠিছিল বুলি বাইবেল তথা কোৰাণত উল্লেখ পোৱা যায়। নুহৰ বংশধৰ পৃথিৱীৰ চুকে কোণে বিয়পি পৰা শ বছৰৰ পাছত চাৰিওফালে অন্যায় অপকৰ্ম তথা বিভিন্ন অসামাজিক কৰ্মকাণ্ডবোৰ পুনৰ গা কৰি উঠিছিল। মানুহবোৰে নুহে দেখুৱাই যোৱা নীতি আদৰ্শবোৰ পৰিত্যাগ কৰি বিভিন্ন ধৰণৰ মনে সজা কথাবোৰ মানি চলিবলৈ আৰম্ভ কৰিছিল। সকলোৱে নিজৰ নিজৰ ঘৰত বিভিন্ন ধৰণৰ দেৱ দেৱীৰ মূৰ্তি ৰাখিছিল। যেতিয়া যিটোৰ প্ৰয়োজন অনুভৱ হৈছিল সেইমতে মানুহবোৰে মূৰ্তিবোৰৰ কাষলৈ গৈ কাবৌ মিনতি কৰিছিল। সন্মুখৰ মানুহবোৰক সেই মূৰ্তি পূজাৰ পৰা উদ্ধাৰ কৰি এক পৰম শক্তিমান ঈশ্বৰৰ সন্তান দিবলৈ জন্মগ্ৰহণ কৰিছিল আব্ৰাহাম ওৰফে ইব্ৰাহিম নামৰ এগৰাকী ভৱিষ্যত বক্তা অৰ্থাৎ প্ৰফেট।